আচৰিত সিংহ দ্বাৰত শুনিছো শত্ৰুৰ জয়ধ্বনি কাৰ্তিক পৱন দেৱৰাজ সৰ্বনাশ হল ঘূৰ দৈত্য পুত্ৰ কীৰ্তি আৰু বাসে যুদ্ধৰ হাজেৰে ৰাজদুৱাৰত হৈছেহি উপস্থিত কি হয় দেৱৰাজ সাজু হোৱা সকলোটি যিকোনো প্ৰকাৰে আমি ৰুধিব লাগিব সেই দুৰন্ত অসুৰক বলক জয় নাথাকি আমি যুদ্ধৰ হাজেৰে সজ্জিত হওঁগৈ দেৱৰাজ যাবৰ কোনো নাই প্ৰয়োজন আমি নিজেই আহি দেখা দিছোঁ কীৰ্তি আৰু বাসে কিবা হাতত তহঁতে বিনা দুখতে স্বৰ্গ ৰাজ্য কৰিছ অকলো জানিবি ইন্দ্ৰ মাত্ৰ ক ইচ্ছাই বন্দী স্বীকাৰ কৰিবি নে এই মূৰ্খ এই পুৰন্দৰ বন্দিত নাপাবি পৰিত্ৰাণ আজি তহঁতে দেৱতাৰ হাতে কি চাই আছে দেৱগণ মুহূৰ্ততে ইহঁতক পৰাক্ৰমণ দেৱ পুৰন্দৰ এই নেকি তাহঁতৰ দুবাহুৰ শক্তি বলা ভাই এই মুহূৰ্ততে আৰোহণ কৰিম আমি স্বৰ্গৰ ৰাজসিংহাসন